এইজোপা হ'ল পনিয়ল গছ লগাই নাই লাগি আছে কিন্তু পকা নাই সেইখিনি এইটো আনাৰসৰ জেগাত পাই গ'ল আনাৰস তো ইয়াৰ আনাৰস লাগি আছে এইটো আনাৰস কেইটা আছে নাচপতিটো আজি পূৰা খাই দিম এটা পাৰিলোঁ তো এইটো পাৰি খাই হাই গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেললৈ তো আজি মনডে হয় যোৱাকালি চানডে ভিডিঅ' দিব নাপালোঁ তাৰ কাৰণে বহুত চৰি মানে অলপ পাৰ্চনেল প্ৰব্লেম এটা আহি গ'ল সেইকাৰণে ভিডিঅ' শ্বুট কৰা নহ'ল আৰু আপলোড কৰা নহ'ল তো আজি মনডে হয় মনডে ভিডিঅ' এটা বনাই দিছোঁ তো আমাৰ ঘৰতে আজি ভিডিঅ' এটা বনাইছোঁ ক'তো নাই যোৱা ওলাই আৰু যিহেতু লকডাউন হৈছে ক'তো ওলাই যোৱা নাই ভিডিঅ'টো একদম শেষলৈকে চাব মজত স্কিপ নকৰিব আৰু আপোনালোকে ফুল ছাপোৰ্ট কৰক ভিডিঅ'টো চাই আপোনালোকে লাইক চাইক কৰে কমেণ্ট কৰে বাট শ্বেয়াৰ কৰি নিদিয়ে প্লিজ শ্বেয়াৰ কৰি দিব মোক ফুল ছাপোৰ্ট কৰক শ্বেয়াৰ কৰিব বুলি আশা থাকিলে আপোনালোকক তো অ'কে গাইজ ভিডিঅ'টো ষ্টাৰ্ট এয়া হ'ল মই পাছফালে আছোঁ এয়া হ'ল বাৰীখন মই পাছফালে থকা ইয়াত হালধি লগাই থৈ দিয়া আছে এখন পাছফালে ইয়াত কিবা জিকা নে কি লগাই থৈ দিয়া আছে নাই লগা কিন্তু তো এইফালে আছে পাছফালে পথাৰখন বহুত ডাঙৰ জোক ওলাই কিন্তু ইয়াত তামোল পুলি ৰুই থৈ দিয়া আছিলে বিকি শেষ হ'ল আৰু ঘৰটো অলপ ৰুইলোঁ আগফালে তো এইখিনি তামোল পুলি ৰুই থৈছে কিন্তু তামোল গছ গছনি ধেৰ আম চাম ধেৰ আছে কিন্তু লগাহে নাই বম ডাঙৰ জোক আছে ইয়াত যাবই ভয় নাই সেইটো হৈছে পাছফালে খাল তো বহুত হাবিত সোমাই আছোঁ মই অকলে যিহেতু ভয় লাগে সেইকাৰণে এইখন লৈ আহিছোঁ সেইখন জানে নহয় কি এইখন এইজোপা বাঁহ তো গাইজ এইজোপা হ'ল সেইদিনাখন বতাহত ভাঙিলে গছজোপা বহুত ডাঙৰ হয় ওচৰত দেখাইছোঁ আপোনালোকক এইজোপা হয় গছজোপা বহুত ডাঙৰ চহ গছ হয় এইজোপা হ'ল সেইজোপা ইমান ডাঙৰ একদম ওপৰ বাঁহ চাহ ভাঙি শেষ কৰি দিলে বে সেইজোপা মই ওপৰত উঠিছোঁ এতিয়া এজোপা ওপৰত উঠি আছোঁ মজাকৈ সেইজোপা পাছফালে গোটেই বাঁহ চাহ ভাঙি এটা খালত পৰিলে তো এইফালে ওপৰলৈ উঠি যাম মই একদম এতিয়া ওপৰলৈ গৈ আছোঁ একদম ওপৰলৈকে একদম ওপৰত পাই গ'লোঁ সেইটো চাওক সেইটো ওপৰত উঠি আছোঁ ভয় লাগে বে সেইটো একদম ওপৰত উঠি আছোঁ মই এইজোপা ঠেকেৰা গছ হয় তো ভয় লাগিছে যিহেতু চাকু লৈ আছোঁ চাকুখন লৈ আছোঁ লগত যদি কোনোবা ওলাই ডাইৰেক্ট কাটি দিম কোনো কেছ নাই এতিয়া তললৈ গৈ আছোঁ আমুলি কামুৰিছে আমুলি গোটেইখন আমুলি অহ' এতিয়া ওপৰলৈ উঠি যাম নপৰিলে ৰখীয়া বাচিলোঁ এইটো ৰ'দটো ওলাই আছে ধুনীয়াকৈ বেলিটোৱে চাব নেকি সেইটো পানীৰ ওপৰত উঠি আছোঁ পানী এইখিনি পানী আমুলি কামুৰিছে আমুলি এনে আমুলি চাওক না আমুলি বম আমুলি এবাৰ যাওঁগৈ পাই সেইটো সেইফালেদি নামিব লাগিব এতিয়া পাৰিম নে নোৱাৰিম দাদা বাপে যাম মাৰি দিলোঁ আমুলি সেইজোপা হয় এতিয়া মই দৌৰি একদম উঠি দিম ওপৰলৈ ওপৰত পাই গ'লোঁ গোটেই বাঁহগছ আমাৰ ঘৰৰ পাছফালে আৰু এখন বাঁহনি আছে সেইখন ডাঙৰ পাছফালে পথাৰ আছে সেইখন কেতিয়াবা দেখাই দিম তো ইয়াৰ পৰা যাওঁ যোৱা সময়তে এইজোপা ঔটেঙা গছজোপা দেখাই যাওঁ এয়াজোপা পথাৰ মোৰ ঔটেঙা গছ আছে এইজোপা বেছি লগা নাই নেকি নুৰি এটামান লাগিছে পথাৰ চাইডে লাগিছে তো আৰু এজোপা ঔটেঙা গছ আছে সেইজোপা দেখাই দিম এই বাঁহডাল চাওক নাই এই বাঁহডাল এডাল গোটেই ফাটি চাটি শেষ কৰিলে বাঁহডাল তো গাইছ এজোপা ঔটেঙা গছ বম ডাঙৰ এটা লাগিছে বহুত লাগিছে এইজোপা তো এইজোপা ঠেকেৰা গছ কাৱৈ ঠেকেৰা বুলি কয় ঠেকেৰাটো দেখাই দিছোঁ দেই আপোনালোকক এইটো ঠেকেৰা পকিলে খাব ভাল পূৰা মজা এইটো ইমান ডাঙৰ হৈছে বেছি ডাঙৰ হোৱা নাই তো খাব পাৰি মাছ চলে মানে আৰু এইটো আমাৰ পুখুৰীটো
মানে বাৰলতে আছে কেতিয়াবা মাজে সময়ে মাৰি খাব লাগে বুলি জাল মাৰি খাব লাগে বুলি অকল 1 কেজি মিলিছোঁ এইফালে অকল আমে আম কিন্তু লগাহে নাই আম সেইদিনাখন কলপুলি এটা আনিছিলোঁ জাহাজী কলপুলি ৰুব নেজানো মৰি থাকিলে এইযোৱা ৰুবই নেজানো মই একোটা বস্তু ৰুব নেজানো চালি ঘৰত কুকুৰা পোৱালি ইমান ধুনীয়া ডিব্ৰুগড় সঁচ হয় আৰু এইটো মজাকৈ চালিঘৰ পাছফালে অমিতা লাগি আছে ঠিকছে লাগি আছে অমিতা ডাঙৰ নহয় খাবলগীয়া অৱস্থাত নাই আৰু এইজোপা জাহাজী কল অলৰেডি আছে মানে মই ৰোৱা নহয় বাবাই ৰোৱা আছে সেইকাৰণে জিলে এইজোপা জিকা নেকি ফুল ফুলিছে লগাই নাই মানে এইটো ফুলিয়াইছে ইমান অকণমানি এইজোপা জিকা তো আনাৰসৰ জেগাত পাই গ'ল আনাৰস তো ইয়াৰ আনাৰস লাগি আছে এইটো আনাৰস কেইটা আছে এয়া এটা আনাৰস আৰু ক'ত আছে আনাৰস বাবা আনাৰস তো ইয়াতো এটা আছে এই 3টা হ'ল 3টা পালোঁ অকল 3টা লাগি আছে নেকি ইমান ডাঙৰ বাইকখন তো ইয়াত এটা আছে তাত এটা আছে এইটো মাজত যাব নোৱাৰোঁ তো আগত আৰু আছে আগত এইফালে এইটো এটা 5টা এইখনো গুচি আহিলে বে 5টা আনাৰস আছে তাৰপিছত এই দুটা এইটো 6টা আছে ধেৰ আছে চোন দেই এই দুটা এইটো 7টা আপোনালোক কণ্টিনিউ দেখাই আছোঁ পুৰা 7টা আছে তো এইখন হৈছে আমাৰ ঘৰৰ আগৰ পথাৰখন ইমান ধুনীয়া সেউজীয়া অ' মাই গড OMG এই হ'ল আই ফুল আই সকামত লাগে ধুনীয়া এইজোপা হ'ল পনিয়ল গছ লগাই নাই লাগি আছে কিন্তু পকা নাই সেইখিনি এইটো পনিয়ল লাগিছে পনিয়ল এইখিনি জকা লাগি আছে এইখিনি পনিয়ল পকিলে খাওঁ মজা হয় এইখিনি পনিয়ল লাগি আছে পুৰা পনিয়ল লাগিছে ধুনীয়া সেইজোপা কঁঠাল গছ অকল এটা কঁঠাল লাগিছে এইজোপা ইমান ডাঙৰ কঁঠাল গছজোপা হয় অকল এটা লাগিছে কঁঠাল তো এইজোপা জামুক আছিলে এইজোপা হ'ল নাচপতি গছ তো ডাল ভাঙি গ'ল নাচপতিও ডালটো বহুত লোকচান হৈ গ'ল এইজোপা নাচপতি গছ এইজোপা নাচপতি এটা পাই যাম দিয়ক এইটো নাচপতি এইটো সৰু হৈছে নাচপতিকেইটা এইটো সৰু হৈছে এইটো ডাঙৰ এইটো পাৰিম এতিয়া আৰু নাচপতিটো আজি পূৰা খাই দিম এটা পাৰিলোঁ তো এইটো পাৰি খাই দিম ধুওঁগৈ বহুত চালোঁ শুই গ'ল সেইটো আৰু ওপৰত আছে বাৰু তো অকলে আছোঁ যেতিয়া এটাই পাৰি খাম যদি আপোনালোকে কোনোবা আহে পাৰি খুৱাম বাৰু নাচপতি শুই আছোঁ এইটো এতিয়া কাটিম আৰু তাৰপিছত খাম পূৰা মিঠাই কিন্তু লোকেল নাচপতি যিটো পূৰা মজা এইটো হৈছে আমাৰ বাহিৰত থকা কোৱাৰ এইটো বম মোৰ লিখীয়া মানুহ 20টামান তলত ফুট যাব তলত কাটি লওঁ তাৰপিছত লগ পাই আছোঁ ৰেডি এয়া নাচপতি কাটি ল'লোঁ ধুনীয়াকৈ এতিয়া খাম আৰু পূৰা এতিয়া খাই দিওঁ তো লোকেল হয়তো পূৰা খাই মজা লাগে মানে লোকেল নাচপতি তো নহ'লে খাই দিছোঁ ঘৰত কোনো নাই মজা আছে লোকেলটো বজাৰ কিনা এইবিলাক বৰ ভাল নহয় মানে বেজি চেজি ঔষধ দিয়া ন সেইকাৰণে ভাল নহয় মানে তো লোকেল হয় তো মজা তো খাই বহুত ভাল হৈছে কোনোবাই আহে যদি খুৱাম কাটি ঘৰত আহিলে তো এতিয়া আহিলেহে পাব 12 মাহে বস্তুটো লাগি থাকে মানে মজা তো আমাৰ গাঁৱত আকৌ আমাৰ ঘৰতে আছে নাচপতি গছ আৰু বেলেগৰ ঘৰত মানে নাই লোকেল হয়তো তো মজা একদম প্লেট তো এইখন এতিয়া ভৰাই দিব লাগিব গ'ল তো এখন ধুই দিওঁ ইয়াত থৈ দিওঁ অলপ বহু ইয়াত কমেণ্ট কৰিলে মানে সকলোকে ৰিপ্লাই কৰোঁৱে মই তো তাতো যদি কিবা ভুল হয়
মাফ কৰি দিব আৰু ভিডিঅ'টো আপোনালোকে চাই ন তো চোৱাৰ শেষ হোৱাৰ পিছত আপোনালোকৰ ফ্ৰেণ্ডক মানে শ্বেয়াৰ কৰি দিব প্লিজ আপোনালোকে শ্বেয়াৰ কৰা নাই মানে ভিডিঅ'টো প্লিজ ফুল ছাপোৰ্ট কৰক ইমানখিনি ঘৰতে বহি জাষ্ট মোবাইলটো অ'পেন কৰি ইউটিউবটো খুলি মোৰ চেনেলটো চাই মেলি তো ছাইডতে থাকেই শ্বেয়াৰটো তো শ্বেয়াৰটো টিপি পিনে কেইজনমানৰ ফ্ৰেণ্ডক আপোনালোকে শ্বেয়াৰ কৰি দিয়কচোন সিমানেই কাম 1-2 ছেকেণ্ডৰ কাম তো সিমানখিনিয়ে ফুল ছাপোৰ্ট কৰক নিজৰ বুলি তো নিজৰ অসমীয়া ল'ৰাই হয় মই তো লোকেল হয় ন সেইকাৰণে অলপ সকলোৱে ছাপোৰ্ট কৰক তো কিনো ক'ম আৰু ঘৰতে আজি ভিডিঅ'টো বনাইলোঁ ক'তো যোৱা নহ'ল তো ধেমাজি টাউনখন বন্ধ হয় 1টা বজাত কিনো ওলাই যাম আৰু তো যিহেতু ঘৰতে বনাই আছোঁ আপোনালোকৰ মৰম পায় মানে ভিডিঅ' নিদিয়াকৈ থাকিব নোৱাৰোঁ তো যোৱাকালি ভিডিঅ' দিব নাপালোঁ এটা কাৰণ পাৰ্চনেল প্ৰব্লেম এটা আহি গ'ল সেইকাৰণে দিব নাপালোঁ তাৰ কাৰণে বহুত চৰি মানে তো আগলৈ কণ্টিনিউ কৰি যাম তো আপোনালোকে যদি ফুল ছাপোৰ্ট দিয়ে তো প্লিজ শ্বেয়াৰ কৰি দিব ভিডিঅ'টো সিমানে তো আগলৈ অলপ দেখাই আছোঁ এইখিনি ৰঙা ফুল ইমান ধুনীয়া ফুল দেখিনে চাওকচোন ফুল ৰুই থৈছোঁ তো এয়া এজোপা ধুনীয়া ফুল এইজোপা তো এইখিনি জিকা পটল কিবা কিবি থৈ এইজোপা হ'ল লিচু গছজোপা আমাৰ তো এইখিনি এইটো টেঙা গছ ৰঙা টেঙা গছ সেইটো কেঁচাই খাই দিব পাৰে আৰু পেট চেট কিবা বেয়া কৰিলে খাব পাৰে সেইটো ফুল ফুলি আছে পানী কোমোৰা লাগিব আৰু তো এইজোপা হ'ল লিচু এতিয়া আছোঁ লিচু গছজোপাৰ তলত তো ৰ'দটো ডাউনকৈ পাইছে অ'কে গাইছ ভিডিঅ'টো আজি ইমানতে এণ্ড কৰোঁ তো ভিডিঅ'টো যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব প্লিজ তো 1-2 ছেকেণ্ডৰ কাম হয় তো ফ্ৰেণ্ডসকলকো শ্বেয়াৰ কৰি দিব আপোনালোকৰ ফালৰ পৰা ইমানে ছাপোৰ্ট লাগে তো ছাপোৰ্ট কৰক প্লিজ তো ভিডিঅ'টো আজি ইমানতে এণ্ড কৰোঁ বাই বাই সকলোকে তো নেক্সট ভিডিঅ'ত লগ পাই আছোঁ আপোনালোকৰ সকলোকে আপোনালোকৰ মৰম চেনেহ মই কেতিয়াও পাহৰি নাযাওঁ তো কমেণ্ট কৰিব কেনেকুৱা লাগিলে ভিডিঅ'টো নিশ্চয় মই কমেণ্ট ৰিপ্লাই কৰিম তো বাই বাই সকলোকে আজি